Hi guys, I am Shahrukh and welcome back to Technical Assam. আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপুনি ইউটিউবৰ পৰা কেনেকৈ পইচা আৰ্ন কৰিব পাৰিব আৰু ইউটিউবত ভিডিঅ' কেনেকৈ দিব লাগে, ভিডিঅ' দিয়াৰ পিছত কি কৰিব লাগে। ইয়াৰ আজি আধামান দেখাই দিম যে ইউটিউবৰ পৰা কেনেকৈ পইচা আৰ্ন কৰিব পাৰি। ইয়াৰ বিষয়ে আপোনাক ভালকৈ বুজাই দিম। So without wasting any more time, let's go. ইউটিউবৰ পৰা পইচা আৰ্ন কৰিবলৈ হ'লে প্ৰথমতে আপোনাক ইউটিউবত এখন ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগিব। ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ কাৰণে আপোনাক এখন জিমেইলৰ দৰকাৰ হ'ব। জিমেইলৰ পৰা ডাইৰেক্ট আপুনি ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰিব। ইয়াৰ বিষয়ে মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম কেনেকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিব লাগে। আৰু ইউটিউব চেনেল ক্ৰিয়েট কৰাৰ পিছত আপোনাক পইচাটো ক'ৰ পৰা আহিব? পইচাটো আহে এডচেন্সৰ পৰা। এইটো হ'ল এডচেন্সৰ পৰা পইচাটো ইউটিউবত আহে। আপোনাৰ প্ৰথমতে ইউটিউব চেনেল খোলাৰ পিছত আৰু নতুন এটা নিয়ম আছে যে 10,000 ভিউজ হ'ব লাগিব। আপোনাৰ টোটেল ভিউজ যেতিয়া 10,000 হ'ব তেতিয়া আপুনি এডচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এডচেন্স এপ্ৰুভ হ'লে আপোনাৰ চেনেলখনত যেতিয়া আপুনি ভিডিঅ' দিব, মানুহে যেতিয়া চাব তেতিয়া এডচেন্সৰ পৰা এইটো এডচেন্স যে আছে এই এডচেন্সৰ পৰা আপোনাৰ পইচাটো এডচেন্সৰ পৰা এড দিব ইউটিউবৰ ভিডিঅ'ত। মানে আপুনি দিয়া ভিডিঅ'বিলাকত এডচেন্সৰ এড দেখুৱাব আৰু এড দেখুৱাৰ বাবে আপোনাক পইচা দিব। ইয়াৰ কাৰণে আপোনাৰ এতিয়া কি লাগিব? ইউটিউব চেনেল এখন ক্ৰিয়েট কৰিব লাগিব আৰু এডচেন্স এখন লাগিব। এডচেন্সৰ এতিয়া দৰকাৰ নাই, কাৰণ প্ৰথমতে ইউটিউব চেনেলখন খোলাৰ পিছত টোটেল 10,000 ভিউজ হ'ব লাগিব। ইউটিউব চেনেল খোলাৰ পিছত 10,000 ভিউজ হোৱাৰ আগলৈকে আপোনাক ৰেগুলাৰ ভিডিঅ' আপলোড কৰি থাকিব লাগিব। আৰু ইয়াৰ আগতে আপুনি এডচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰে, কৰিলেও একো লাভ নাই, কাৰণ 10,000 ভিউজ হোৱাৰ পিছতহে আপোনাৰ এডচেন্সখন চাব। আৰু যদি ইউটিউব চেনেলখন আপোনাৰ ভিডিঅ' কেইটাৰ চব ঠিকে আছে, তাৰপিছত সিহঁতে এডচেন্স একাউণ্টটো আপোনাৰ ইউটিউবৰ কাৰণে ভেৰিফাই কৰি দিব। আৰু এতিয়াও কৰি থ'ব পাৰে যে মনেটাইজেশ্যন অন কৰিব লাগে, মানে এডচেন্স এপ্লাই কৰিব লাগে এডচেন্সৰ কাৰণে এপ্লাই কৰিলে 10,000 ভিউজ হোৱাৰ পিছতহে সিহঁতে চাব, মানে ৰিভিউ কৰিব আৰু এপ্ৰুভ কৰিব। তেতিয়াহ'লে এতিয়াতো কোনো দৰকাৰ নাই, কাৰণ 10,000 ভিউজ হ'বৰ কাৰণে আগতে ভিডিঅ' দিব লাগিব। আগতে ইউটিউবখনত আপোনাৰ ভিডিঅ' দি থাকিব লাগিব, ভিডিঅ' আপলোড কৰিব, তাৰপিছতহে এডচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি বিচাৰে যে ইউটিউবৰ পৰা পইচা কেনেকৈ আৰ্ন কৰিব পাৰোঁ, তেতিয়াহ'লে এইখন ভিডিঅ' চালে বুজিয়ে পাইছে যে এডচেন্স লাগিব আৰু ইউটিউব চেনেল এখন ক্ৰিয়েট কৰিব লাগিব। যদি আপোনালোকে বিচাৰে যে পইচা উপাৰ্জন কৰিব লাগে, তেতিয়াহ'লে এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। মই নেক্সট ভিডিঅ' কেইটাত দেখুৱাম যে ইউটিউব চেনেল আপুনি কেনেকৈ ক্ৰিয়েট কৰিব আৰু ইয়াৰ ভিতৰত কি ছেটিংছ আছে, কেনেকৈ কি কৰিব লাগে, চব নেক্সট ভিডিঅ'ত দেখাই দিম। মানে নেক্সট দিয়া থাকিম ভিডিঅ' কেইটা। আৰু আপোনালোকে যিকোনো ধৰণৰ কুৱেশ্যন থাকিলে কমেণ্টত জনাব, আৰু মই বহুতকেইটা কুৱেশ্যন একেলগে লৈ যেতিয়া মানে বহুত হৈ যাব এনে ৰিপ্লাই দিব পাৰিলে দি দিম। আৰু বেছিকৈ কুৱেশ্যন জমা হ'লে তাৰ চবকেইটাৰে এনচাৰৰ কাৰণে এটা ভিডিঅ' বনাই দিম আৰু আপোনালোকৰ কমেণ্টত এনচাৰকেইটা দি দিম। আৰু কোনো ধৰণৰ সহায় লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই কৰিম। আৰু এইখন চেনেল হ'ল হেক এণ্ড ট্ৰিক্স নামৰ, এইটো মোৰে চেনেল, মোৰ এইটো হিন্দী চেনেল। আপোনালোকে ইয়াত ইউটিউবত চাৰ্চ কৰিলে পাই যাব হেক এণ্ড ট্ৰিক্স। ইয়াতে কোনো স্পেচ নিদিলে আপুনি প্ৰথমতে তেতিয়াহ'লে মোৰ চেনেলখনে পাই যাব। তো আশা কৰোঁ ভিডিঅ'খন ভাল লাগিছে। যদি কোনো ধৰণৰ কুৱেশ্যন থাকে তেতিয়াহ'লে জনাব, আৰু ইউটিউবৰ পৰা আৰ্ন কৰাৰ ইচ্ছা থাকিলে আপুনি মোক জনাই থাকিব। আজিৰ ভিডিঅ'খন এইখিনিয়ে। টেক কেয়াৰ।